নমস্কাৰ, মই শান্তনু। ৰাতিপুৱা 2টা ওলাই আহিলোঁ বিয়াখনত কাম কৰিবলৈ। বিয়াঘৰ পাই গাড়ীখন পাৰ্কিং কৰি বস্তুবোৰ উলিয়ালৈ বিয়াঘৰলৈ সোমাই আহিলোঁ। ভিতৰত আহি দেখিলোঁ টেণ্টৰ দাদাসকলে এতিয়াও কাম কৰি আছে। আজি এই পেণ্ডেলটো মা দুৰ্গা টেণ্ট হাউচৰ ৰাইজ। কেমেৰাকেইটা উলিয়াই পেণ্ডেলৰ ডেকৰেশ্যনৰ ভিডিঅ' লোৱাত লাগি গ'লোঁ। কিনাৰত মানুহৰ মাত শুনি আহি দেখিলোঁ ককায়েকৰ লগতে গাঁৱৰ ব্যক্তিসকলে কইনাৰ গা ধুৱাবলৈ ঘৰ বনাই আছে। বিয়াঘৰত বেলেগক ফটো মাৰোঁ বা নেমাৰোঁ, বৰ্তাক হ'লে মাৰিবই লাগিব ৰাইজ। বৰ্তাই যেতিয়া দেখিব তেতিয়াই ক'ব ফটো এখন মাৰ বুলি। দৰাঘৰৰ মানুহ আহি পাবহি এতিয়া বুলি গম পোৱাৰ লগে লগে লাইটবোৰ লগাই ল'লোঁ। জোৰোণৰ মানুহ আহি পোৱাৰ লগে লগে কইনাৰ মাকহঁতে আগবঢ়াই নিবলৈ আহিলে। ভিতৰত আহি বস্তুবোৰ থৈ দৰা কইনা মাক দেউতাকে সেৱা কৰিলে। এইফালে দৰা ধৰাগৰাকীয়েও কইনা বহিবলৈ পাতি পৰাত লাগি গ'ল। দৰাঘৰে পিঠা, মিঠাই, ড্ৰাই ফ্ৰুট সকলো আনিছে ৰাইজ। কইনা আহি বহাৰ পাছতে মূৰত তেল দি দৰাৰ মাকে সেন্দুৰৰ ফুট দিলে। গহনাবোৰ পিন্ধোৱাৰ পাছতে শেষত কাপোৰবোৰ দিলে। কইনা সেৱা কৰি উঠাৰ পাছতে আমিও ভাত খাবলৈ আহিলোঁ। খোৱাত আছিল ভাত, দালি, পোলাওটো পিছে মই প্ৰায় স্কিপে কৰোঁ। নিৰামিষ ভাজি, ছাগলী মাংস, চিলি ফিছ, ড্ৰাই চিকেন, পনীৰ আৰু পুৰিটো মই স্কিপ কৰিছিলোঁ ৰাইজ। পাপৰ, বাদাম ভাজি, চাটনি আৰু চালাড। 1 year আগতে কইনাৰ ককায়েকৰ বিয়াত কাম কৰিছিলোঁ। সেইবাৰো খানাত বহুত কিবা কিবি দিছিল। সেইবাবে খোৱা আগতে খানা ভাল হ'ব বুলি এক্সপেক্টেশ্যন আছিল। ভাল খানা আমি এনেদৰেই খাওঁ। প্লেটত এটাও ভাত দেখা নাপায় ৰাইজ। একেবাৰে শেষত বাহিৰত আহি লালমোহন আৰু ক্ষীৰ খালোঁ। খাই আহি ঘৰলৈ আহিলোঁ। মানে গিম্বেলডাল ঘৰতে এৰি গৈছিলোঁ। লৈ পুনৰ বিয়াঘৰলৈ আহিলোঁ। আহি পাই দেখিলোঁ মুলুংসকলে কামত লাগিলেই। ময়ো আহি গিম্বেলডালত কেমেৰাটো লগাই ল'লোঁ। কইনাক গিফ্ট দিয়া ফটোবোৰ তুলি থকাৰ মাজতে আহি দেখিলোঁ এইফালে মুলুংসকলে ৰং দিলেই। ইয়াত কেইটা ৰং থাকে? টোটেল 7টা। এইখিনি কি বুলি কয়? মাইহাং। মানে আখৈখিনি ফুলখিনিক মাইহাং বুলি কয়। আপুনি যিমানে প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ নহওক কিয়, বিয়া কাম কৰিবলৈ আহিলে মোবাইলত ফটো মাৰিব লাগিবই। এজন আমাৰ চিকট এটা কফি মেচিনত আছে। মই চিকটা কৰি কফি দি আছোঁ। পানী বেছিকৈ দিছোঁ, কফিটো অকণমান কমাই দিছোঁ। মানুহে কিন্তু খাই কিন্তু ভাল পাইছে। বিৰাট টেষ্টি। মানে কামৰ মাজতে কফি একাপ খাবলৈ লৈছিলোঁ। কিন্তু কি কৰিব, কফি কাপ খাবলৈও সময় নাথাকে কেতিয়াবা। কফি কাপ খাই ফটো মৰাত লাগি গ'লোঁ। ভগৱানে বুজি পাই কাৰেণ্টটোকে পঠাই দিলে। গধূলি প্ৰায় 7টামান বজাত পানী তুলিবলৈ আহিলে। ইউনিক বিয়া ৰাইজ, ইউনিক বিয়া দেই। বিয়া নাম নজনাৰ কাৰণে মোবাইলত লগাই লৈছে। এভাৰেষ্ট শৃংগৰ নামি গৈ আছে মানুহবোৰ। মিছন কেঞ্চেল ৰাইজ। মাছ মাৰি পানী লেতেৰা কৰি থৈছে। পানীখিনি বেয়া আছিল। সেইবাবে ওচৰৰে মানুহ এঘৰৰ পৰা টিঙত এক্টিং পানী আনি ল'লে। পানী কাটি মাকে মুখত লোৱাৰ পাছতে ঘৰলৈ ৰাওনা হ'ল। ঘৰত আহিয়ে মাকে কইনাক গা ধুৱাবলৈ উলিয়াই আনিলে। আহি 3 পাক ঘূৰোৱাৰ পাছতে গা ধুৱাবলৈ ল'লে। মুখত মেকআপ থকাৰ বাবে মাহ হালধি লগোৱা নাছিলে। হাতে ভৰিয়ে লগোৱা ফটো মৰাৰ পাছতে আমিও ওলাই আহিলোঁ। মানে এইটো সময়ত কেমেৰা নট এলাউড। গা ধুৱাই হোৱাৰ পাছতে ককায়েকে দাঙি আনি ঘূৰাব ল'লে। কইনা ৱেটটো অলপ বেছি আছিল। সেইবাবে অকল এপাক ঘূৰাই হাতত ধৰি আগবঢ়াই আনিলে। কইনাই বিয়া সাজ পিন্ধি ওলোৱাৰ পাছতে বাকেইগৰাকীৰ লগত ফটোকেইখনমান মাৰি ল'লে। বাহিৰত ওলাই অহাৰ পাছতে মুলুং ককাজনে ফটো মাৰিবলৈ আহিলে। বাহিৰত ওলাই আহি দেখিলোঁ পেণ্ডেলটো কিনাৰতে জুই ধৰি আছে। ইমান ঠাণ্ডাত আৰু জুই কৰা দেখি ৰৈ থাকিব পাৰেনে? দৰা অহালৈকে আমিও বহিলোঁ অলপ জুই ফুৰাই লওঁ বুলি। দৰা আহি পোৱাৰ লগে লগে আকৌ কামত লাগি গ'লোঁ। দৰা এণ্টিত বহুত বেছিয়ে চাউল মাৰিছিল। বাৰে বাৰে নেমাৰিব কোৱাৰ পাছতো কেমেৰাত মাৰি দিছিল। সেইবাবে আমি দুটা ভিডিঅ' নকৰাকৈ আঁতৰি আহিলোঁ। দৰা আহি পোৱাৰ লগে লগে মুলুংসকলে চাকিবোৰ জ্বলাবলৈ ল'লে। ভিতৰত আহি দেখিলোঁ কইনাক লুকুৱালেই। এইফালে খুৰীহঁতো বিহুত মগন হৈ আছে। কইনা খুজিব আহি প্ৰথমখন হাতে কইনা গাত দিলে।
কইনা আহি পোৱাৰ পাছতে দৰা কইনা লগতে আকৌ বহিলে। দেউতাকে কন্যাদান কৰাৰ পাছতে বৰমালা পিন্ধালে। তাৰ অলপ পাছতে হেন্দাংখনো দৰাক দিলে। ৰ'ব এইটো আপোনালোকক দেখুৱাই হোৱা নাই নহয়। প্ৰতিখন চাকিৰ কাষতে এটকা এটকাকৈ আছিল। একেবাৰে শেষত পাশা খেল খেলিলে। 12টা বজাৰ আগতে কইনা উলিয়াই দিব লগা আছিল, কিন্তু 11:55লৈকে বিয়া শেষেই হোৱা নাছিলে। মানে পিছদিনা কইনা মাকৰ ঘৰত মৃতকৰ বাৰ আছিল, সেইবাবে 12টা বজাৰ আগতে উলিয়াই দিব বিচাৰিছিল। বিয়াত আৰু ক'তনো টাইম টু টাইম হ'ব। বিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে ভিতৰলৈ আনি মাকে দৰা কইনাক খাবলৈ দিলে। ইয়াৰ পাছৰখিনি মই কথাৰে বুজাব নিবিচাৰোঁ, আপোনালোকে চাই নিজে অনুভৱ কৰি লওক। গাড়ীখন যোৱাৰ পাছতে আমাৰো কাম শেষ হ'ল। আহি বস্তুবোৰ সামৰাত লাগি গ'লো। কেনেকুৱা লাগিছে? এদিন চুনাইত, আজি ইয়াত ভিতৰত ষ্টাৰ্ট হেল্ল' ঠেলি ঠেলি যেনে তেনে ষ্টাৰ্ট কৰিলোঁ। এতিয়া আমিও ঘৰলৈ যাওঁ। বাৰু আজিলৈ ইমানেই, বাই।